ৱাও কি যে ধুনীয়া লাগিছে ভিতৰটো। আৰু এতিয়া আহিলোঁ মই বিশালত। এইটো যোনটো এইটো কাঠৰ এইটো বস্তুটো এইটো মই বনাইছিলোঁ এনেকৈ। প্ৰথমে সকলোকে ৱেলকাম মোৰ ইউটিউব চেনেলটোলৈ। সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ। আৰু একচুৱেলি আজি ভিডিঅ'টো ছাডেনলি বনাবলগীয়া হ'ল, মানে ছাডেনলি মই বনাবলৈ আৰম্ভ কৰিলোঁ, যিহেতু অকস্মাত যাব ওলালোগৈ, মই পাছিঘাট যাব ওলালোঁ কিবা এটা ইম্পৰ্টেণ্ট কামত। আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ একদম পূৰা হাইৱেৰ পৰা আৰম্ভ কৰিলোঁ। এফালে হ'ল আমাৰ আছাম আৰু এফালে অৰুণাচল। এতিয়া মই গৈ আছোঁ পাছিঘাটলৈ। কিবা এটা যাব লগা হ'ল আৰু কিবা এটা কামত ইমাৰ্জেঞ্চি কাৰণে। তো তাৰ বাবে মই পাছিঘাটত গৈ কিনি ক'ম যে কিয় মানে আৰ্জেণ্ট পাছিঘাট আহিব লগা হ'ল। আৰু বলক এতিয়া গৈ ডাইৰেক্ট লগ পাই আছোঁ পাছিঘাটত। কিমান যে মজা জেগা, একদম ধুনীয়া, মানে চাৰিওফালে বতাহ আৰু দেখি পাই আছে চাৰিওফালে কেনেকুৱা গছ গছনিৰে ভৰা, একদম মজা লাগে এইটো ৰাস্তাত গৈ কিনি। একদম খালী ৰাস্তা, মানে হাল্লা গোল্লা নাই, একদম বেলেগ মজা। আৰু তাকে আৰু বহুত ভাল লাগে একচুৱেলি অৰুণাচলৰ ৰাস্তাবোৰ অসমতকৈ কিন্তু ক'ব গ'লে অলপ ভালেই আছে। যিমান ভিতৰুৱা হ'লেও মানে ৰাস্তাটো ভাল থাকে। আৰু আহি পালোঁ এতিয়া মই কামৰ জেগাত, যিহেতু মোৰ ইমাৰ্জেঞ্চিকৈ আহিবলগীয়াটো হ'ল এই কামৰ জেগাতে, কাৰণ চাব আহিছোঁ। বহুত দিন হ'ল অহা নাই, ইয়াত কাম চলি আছে যিহেতু এই ৰুমকেইটাত পুটিং মাৰা হৈ গ'ল। ইয়াত এতিয়া চিৰিজ মাৰিব লাগিবগৈ। আৰু এইফালে এইটো এটা ৰুম, তাৰ বাবে পটককৈ চাব লগা হ'ল, মানে কমপ্লিট হ'ল বুলি ক'ল সিহঁতে, সেইকাৰণে চাব আহিলোঁ। আৰু এইটো চিৰিটোৰ পৰা ওপৰত যাব হ'লে। আৰু এইটো হ'ল পাকঘৰটো ডাঙৰে আছে, আৰু ওপৰতো পুটিং মাৰিব বাকী আছে। তলত এই ৱালকেইখনত অকল মাৰি থৈছেগৈ সিহঁতে, তাকে আৰু এফালে ঘূৰা। আৰু এই ৰুমটো হ'ল মেডামৰ ছোৱালীৰ ৰুম হয় চাগে দেই। তাকে সেইটো পুটিং মাৰি হ'ল বাৰু, চিৰিজ মাৰিব লাগিব, প্ৰাইমাৰ মাৰিব লাগিব। এই দৰ্জাখিনিতো প্ৰাইমাৰ মাৰিব লগা আছে। আৰু এইফালে আছে এটা সৰু বাথৰুম এটা। তাকে আৰু এতিয়া গৈ থাকোঁ মই ডাইৰেক্ট পাছিঘাট আহিছোঁ যেতিয়া বিশাল যাওঁ। আৰু এতিয়া মই আহি পালোঁ বিশালত। এইফালে দেখি পাই আছে, এইফালে কেইটামান বস্তু ল'লোঁ মই, আৰু এইফালে কাপোৰ চাপোৰ, আৰু এইফালে খোৱা বস্তু, জুচ, বিস্কুট যি লাগে আপোনাক তাকে পাব। এইপিনে ঢেৰ চাৰা বস্তু আছে ইয়াতে। সেইফালে মই ল'লোঁ টেমা কেইটামান, কমফৰ্ট ল'লোঁ, বস্তু লৈ ৰেডি শেষ হ'ল। সেইখিনি বস্তু ল'লোঁ আৰু এতিয়া এইখিনি তলত বিলটো পে' কৰি যাব লাগে। আৰু এতিয়া আহি পালোঁ ফাইনেলি মই ঘৰত। আৰু পাছিঘাট গ'লোঁ, পাছিঘাটত বিশালত দেখালোঁ। বিশালৰ পৰা মই আনিছোঁ, আৰু মই বিশালৰ পৰা আনিলোঁ, প্ৰথম মই টেমাটো দেখাই আছোঁ। এই টেমা মই আনিলোঁ 3টা। আগতো আনিছিলোঁ, মানে একটা ফাটি গ'ল, তাৰ বাবে 3টা আনিব লগা হ'ল। আৰু এইফালে এইটো পানী বটল, যিহেতু গৰম দিন আহিছে, পানী বটল 5টা আনিছোঁগৈ মই। আৰু এইটো কমফৰ্ট এটা আনিলোঁ, এটাৰ লগত এটাই, ডাঙৰটোৰ লগত সৰুটো ফ্ৰী বুলি কৈছে। আৰু এইটো হ'ল ঘৰ চৰ মুচিবলৈ। আৰু এই ভিমবাৰটো আনি দিছোঁ মই মাক, বাচন চাচন এনেই আনিছোঁ আৰু এইটো। আৰু এইফালে হ'ল এইটো ভণ্টিৰ কাৰণে আনিছোঁ, যিহেতু কাপোৰ হাফেন হয়, টিউশ্যন গ'লে ভণ্টিয়ে পিন্ধি যাব বুলি, তাত চাই মৰম লাগিলে কাপোৰকেইটা, সৰু কাপোৰ আনিলোঁ। এইটো স্পৰ্টিং হয়। আৰু এইটো ভণ্টিৰে হাফেন আনি দিছোঁগৈ, গৰম দিন হাফেন পিন্ধিব ঘৰত বুলি। আৰু এই টি চাৰ্টটো হ'ল দেউতাৰ কাৰণে আনিছোঁ মই, একচুৱেলি গৰমত ভাল হ'ব কাপোৰটো, তাৰ বাবে আনি দিছোঁ দেউতাক টি চাৰ্টটো। কাপোৰটো ভাল আছে। আৰু এইটো হ'ল হোৱাইট টি চাৰ্টটো, মই এইটো আনিছোঁ মামা ভাগিনি আনিলোঁ। আৰু কাপোৰ মোৰ কাৰণে একো অনা নাই, আৰু মাৰ কাৰণেও একো আনি দিয়া নাই। তেনেকৈ আমাক আছে আৰু তেনেকৈ আনিব লগা একো নাই, তাৰ বাবে এইকেইটা বস্তু আনিলোগৈ। আৰু তো আহিলোঁ, আহি পাইতো বহুত গৰম লাগিলে। এতিয়া মুখ হাত ধুই ভাত চাত খাওঁ, খাই কিনে আকৌ কামৰ জেগাত ওলাই যাব লাগিব। আৰু এতিয়া খাব লৈছোঁ ভাত, যিহেতু দুপৰীয়াৰ আহাৰ লাগি আছে, বহুত ভোক, ৰাতিপুৱাৰ পৰা খোৱা নাই একো, তাৰ বাবে প্লেন দিছে ভাত, শিঙি মাছৰ চব্জি, দালি, তিয়ঁহ, কেঁচা বিলাহী চাটনি, এনে মাৰ কাঢ়ি, এইটো মোৰ কাঢ়ি, আৰু লাগিছে বহুত জোৰত ভোক। আমি এতিয়া খাই ল'ম প্ৰথমে ভাত। আৰু ভাত খাই আহি এয়া লাগিলোঁ কামত, যিহেতু অলপ ফিনিচিং দিবলগীয়া আছিলে ঘৰখনত আজি। তাকে আৰু শেষ হ'ব হৈছেগৈ। আৰু বা সঁচাকৈ দেই, কি ধুনীয়া যে লাগিছে ঘৰখন। হ'ব পাৰে সৰু ঘৰ এটা পাকঘৰ হৈ যাচ্ছে এইটো, কিন্তু ৰিয়েলি বহুত ধুনীয়া লাগিছে কালাৰটো। আৰু এইটো হ'ল এই অকণমানি ঘৰটোৰ ভিতৰটো, মানে ইণ্টেৰিয়ৰটো চাওক, পিংক কালাৰ মাৰা হৈছে, যিহেতু এইটো পাকঘৰ হয়। মই কৈছোঁৱেই আপোনালোকক, পাকঘৰ, সেইটো মিচিং মানুহৰ পাকঘৰ, তাৰ বাবে এই আধাটো ইয়াত বাঁহ লগাই দিছে তলত, আৰু এইফালে টাইল। আৰু এতিয়া কামৰ পৰা আহি পালোঁ ঘৰত, যিহেতু ঘৰত আহি পায়ো মই বহুত কিবাকিবি মানে
কাম কৰিলোঁগৈ সেইদিনাখনে একচুৱেলি বনাই আছিলোঁ কেইটামান কাঠৰ বস্তু আৰু সেইকেইটা কালাৰ চালাৰো মাৰিলোঁ কালাৰ মাৰি দিনতে আজি কালাৰ মাৰিছিলোঁ শুকাই গ'ল আৰু এতিয়া সেইখিনি মানে লগাইও দিলোঁ আৰু দেখাইছোঁ এতিয়া সেইকেইটা কি বস্তু সেই বস্তুকেইটা হ'ল এইটো নহয় মানে এইটো যোনটো এইটো কাঠৰ এইটো বস্তুটো এইটো মই বনাইছিলোঁ এনেকৈ সজাবৰ কাৰণে যাতে ইয়াত লগাই কিবা কিবি থ'ব পৰা এইটো এটা বনাইছিলোঁগৈ আৰু এই অকণমানি একটা আছে সেইটো এটা বনাইছিলোঁ কাঠৰ ইয়াত এতিয়া বৰ্তমান ফুল চুল সজামগৈ কিন্তু এতিয়া এনে জাষ্ট এইটো সজাই থৈছোঁগৈ আৰু বহুত দিন আগতে সেইটো মই বনাইছিলোঁ এই যে ফুল থৈ দিছোঁ ৰঙা ফুলটো তলতো সেইটোৱে এই হেলমেট থোৱা এইটো মই বনাইছিলোঁগৈ বহুত দিন আগত আৰু সেইদিনাখনহে বনালোঁ এইটো তাৰপিছত আৰু আছেগৈ আৰু একটা হ'ল এইটো এতিয়া খালী হৈ আছে ইয়াত থ'বলৈ ফুল চুল নাই কিন্তু বহুত সোনকালে ফুল আনি কিনি ইয়াত থোৱা হ'ব তাৰপিছত আৰু একটাটো হ'ল এইটো মই ইয়াত থৈছোঁ কাৰণ এইখন বৰ্ড আছে ইয়াতে মোবাইলটো যেতিয়া চাৰ্জ দিয়া হ'ব আমাৰ মোবাইলটো ইয়াত থ'ব পৰা যাবৰ বাবে ইয়াত থৈছোঁ ইয়াত থ'ম আৰু কিবা এটা তাৰ বাবে এইটো বস্তুটো ইয়াত দিলোঁ যাতে মোবাইল চোবাইল চাৰ্জ দিলে ইয়াত থ'ব পৰা যায় মই ঘৰত থাকিলে এনেকৈ টুকটাক কিবা কিবি মানে এনেকৈ আৰু টুকুৰা টুকুৰি কাঠ চাঠ ওলাই কিনি কিবা কিবি এনেকৈ বনাই থাকোঁ তো আজি আৰু কালিৰ দিনটোত এইকেইটা বস্তু মানে বনাই কালাৰ চালাৰ মাৰিলোঁ তাকে আৰু ফুল চুল থ'বৰ কাৰণে সেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি দিব আৰু ভাল লাগিলে নে বেয়া লাগিলে কি নহওক মানে যেনেকুৱা লাগিছে তেনেকৈ ক'লেই হ'ল আৰু তাকে আৰু আজিৰ ভিডিঅ'টো বাছ এইখিনিতে মই শেষ কৰিব বিচাৰোঁ বেছি দীঘল কৰিব নিবিচাৰোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব মাৰি দিব